নমস্কাৰ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি আপোনালোকক অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আচলতে আপোনালোকে থাম্বনেইলৰ পৰা চাই আচলতে গম পাইছে আজি ভিডিঅ'টোত কি দেখাম। আজি আপোনালোকক ডিমাপুৰ দেখাম অলপ চলপ। গম পাইছে সকলোৱে যে ডিমাপুৰ নাগালেণ্ডত আছে আৰু আমি যিহেতু বোকাজানত থাকোঁ, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট। তো ইয়াৰ পৰা প্ৰায় 14 কিলোমিটাৰমান হ'ব তালৈ। মোৰ এটা পাৰ্চনেল কাম আছে, তো সেইটো কাৰণে তালৈ যাম। ভাবিলোঁ তালৈ যোৱা ইয়াৰ পৰা ডিমাপুৰলৈ যোৱা আমাৰ যাত্ৰাটো আপোনালোকক দেখাম বুলি ভাবিছোঁ। আহক মোৰ লগত ডিমাপুৰ যাম। এতিয়া আমি দুয়োজন গৈ আছোঁ, ইয়াক ঘৰতে থৈ আছোঁ আইতাহঁতৰ লগত। মিঠা মিঠা কথাৰে মন উপচাই এতিয়া আমি পালোহি খটখটি। মিঠা মিঠা কথাৰে মন উপচাইলে জুকি চাহনিৰে ব্যথা পাহৰাই। আমি এতিয়া লাহেকৈ ডিমাপুৰ পাম আৰু প্ৰায় বৰ্ডাৰ বুলিয়ে ক'ব পাৰি। এতিয়া অসমৰ লাষ্ট লাহৰীজান পাম। চাই থাকক আপোনালোকে আজি তোমাতে মগন প্ৰতিদিন প্ৰতিদিশা ভাবে তোমাৰ কথাকে। মোৰ হৃদয় নাচিছে আজি ওলাওতে, বিচাৰে তোমাৰ সদায় কাষৰতে। মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিদিশা ভাবে তোমাৰ কথাকে। এই ঠাইডোখৰ মোৰ বহুতেই ভাল লাগে, কিয়নো কোনো পৰিচয় নাই। চাৰিওপিনে পাহাৰ, সেউজীয়া গছ গছনি, বহুত ভাল লাগে এই ঠাইডোখৰ। এতিয়া আমি লাহেকৈ লাহৰীজান সোমাইছোঁ, তাৰ পাছতেই নাগালেণ্ড সোমাম। লাহৰীজানেই লাষ্ট। বিদায় ভাগৰুৱা হৃদয়ৰ দুখ পাহৰাই, হৃদয় জুৰুৱা তোমাৰ এই দুনয়নে, প্ৰণয়ৰ ৰহনে গোপনে গোপনে। দুটি প্ৰাণৰ মিলন হ'ল মধুৰ লগন, মোৰ জীৱন জীপাল। এতিয়া আমি নাগালেণ্ড বৰ্ডাৰ পাই গ'লোহি। এতিয়া ডিমাপুৰত সোমাম। এয়া চাওক, গোপনে গোপনে দুটি প্ৰাণৰ মিলন হ'ল মধুৰ লগন, মোৰ জীৱন জীপাল। ৱেলকাম টু ডিমাপুৰ, নাগালেণ্ড। এয়া চাওক, নাগালেণ্ডৰ গাড়ীবিলাকৰ নাম্বাৰ প্লেটত NN লিখা আছে। আৰু ইয়াত সোমোৱাৰ লগে লগেই অলপ ট্ৰেফিক জাম, ৰাস্তাবিলাক অলপ বেয়া। এয়া চাওক, এয়া আমাৰ লিয়া জন্ম হোৱা নিকজ হস্পিটেল। এতিয়া আমি পাই গ'লোহি ডিমাপুৰ নিকজ, য'ত আমাৰ হনুমানৰ জন্ম হৈছিলে। আপোনালোকক দেখাই আছে।
ৰাতিপুৱাই অহা এতিয়া বাজিলে 12টা বাজি গ'ল। 12টা বাজি গ'ল, এতিয়া আমি ওলাইছোঁ। গাড়ী চাব দিছিলোঁ আমি ৰাস্তাটো ইমান বেয়া ইয়াত। ডিমাপুৰত ট্ৰেফিক জাম। এই কৰোণা দিনতো এনেকুৱা ট্ৰেফিক জাম হৈ থাকে ন? ক'ভিড টাইমতো ইমান ট্ৰেফিক জাম। পাৰ্কিং কৰিবলৈ জেগা নাই গাড়ীবিলাক। ৰ'দ যিহে পৰিছে। তাতে ৰ'দ যি। এইডোখৰ কি জেগা কয়? চাংগ্ৰিলা মাৰ্কেট নেকি? এনএল ৰোড। अभी हम दीमापुर में हैं। हाय की खबर? मेनू कौन सा? मेनू की नहीं अभी তেতিয়া ইয়াতে খাওঁ। চাও দুটা হাফ হাফ। এতিয়া বোলে অৰ্ডাৰটো দিছে, আহি পোৱা নাই, পাব। এই চুপটোৰ এটা মানে কথা আছে কি, ইয়াত নিমখ চিমখ দিয়া নাথাকে, জালুকৰ গুড়ি অলপ দিয়া থাকে, তাৰ বাদ দি এক্সট্ৰা জাল দিয়া নাথাকে। নিমখ এক্সট্ৰা জাল নিজে দি ল'ব লাগে। ইয়াত চব দি দিয়ে, নিজে যিমান পৰিমাণৰ খায় দি ল'ব লাগে আৰু।
এইটো এইটো ये क्या है देखो क्या क्या ले रही है ये क्या है এইটো বোলে নহৰু পানী এটা খাম দিলে ये देखो खुआर स्टार्ट কৰি দিলে মই থাকি গৈছোঁ सॉस कहाँ है मैं सॉस নহ'লে খাবই নোৱাৰোঁ सॉस লাগিব এতিয়া আমি পৰ্ক চাও খাই লওঁ ঠিক আছে খোৱাটো নেদেখাওঁ খাই লওঁ এতিয়া আমি ঘৰলৈ গৈ থাকোঁ অলপ দেৰিও হৈ গ'ল নহ'লে লিয়াক ঘৰত থৈ আহিছোঁ তাই আমনিও কৰিব পাৰে চব কাম হৈ গ'ল এতিয়া গৈ থাকোঁ বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে কৰেনো টিপচি নিচুকনি গিজুৰি যায় শয়নত দুটি নয়ন মধুৰ দুগানতে আউজিলে হিৰত হাগেনে চিকুনে সোণটো পনি তোমাৰ মায়াময় উশাহৰ মেয়ানে যাযাবৰী মোৰেনো হেঁপাহক বুটলি সামৰি তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মুখ জীয়াই তুলিলা মুখ জীয়াই তুলিলা এই ৰিক্ত বুকুতে বাসনা ঢালিলা মোৰ তেজে তেজে শিৰে শিৰে বুৱালা প্ৰেমৰ অলকানন্দ চলি চলি ফাইনেলি ডিমাপুৰৰ পৰা আহি ঘৰ পালোহি আমাৰ ইয়াৰ পৰা ডিমাপুৰ 14 কিলোমিটাৰমান হ'ব আৰু এতিয়া আহি পাইছোঁহি লিয়াই বোলে মায়ে ক'লে বোলে মা বেজি ল'বলৈ গৈছে বুলি তেতিয়া তাই এনেকৈ শুই গ'ল 2 ঘণ্টামান ভাতো খালে আমিতো ঘৰত খাই যোৱা নাছিলোঁ তাতে খাই দিলোঁ আপোনালোকেতো দেখিলেই আৰু এতিয়া মানে গাটো বেয়া লাগিছে ডক্টৰ মানে চেকআপ আছিলে তো ডক্টৰলৈ ৰখি ৰখি মানে বহুত মানুহ আচলতে সেইজন ডক্টৰৰ ওচৰত বহুত মানুহ হয় তো ফাইনেলি আমি এতিয়া কেইটা বাজিছে এতিয়া প্ৰায় 1:30 বাজিলে তো 1:30 বাজিছে চাওকচোন ইমান ৰাতিপুৱাই যোৱা ইমান দূৰ মানে মোৰ একদম পেট পিঠি চব বিষাই গৈছেগৈ আৰু একদম ভাগৰ লাগিছে এতিয়া লিয়াই শুব দিয়ে নিদিয়ে নাজানো তাইতো 2-3টামান বজাতহে হয় হ'লেও তাই কিনাৰতে এনেই বিচনাতে অলপ বাগৰি দিওঁ বুলি ভাবিছোঁ আজি আপোনালোকে দেখিলে ডিমাপুৰৰ ওপৰে ওপৰে যিখিনি সেইখিনি দেখালোঁ আজি আচলতে বেছি দেখাবলৈ নাপালোঁ বেলেগ এদিন ভালকৈ দেখাম মানে আমি ফুৰিবলৈ যাম তেতিয়া দেখাম এতিয়া ক'ভিডৰ টাইমত ফুৰিবলৈ যোৱাও হোৱা নাই তো ডক্টৰৰ চেকআপ আছিলে কাৰণে তাতে গ'লোঁ তো সেয়াই